আচলতে মই বিচাৰি সেই তাহানি আমি হাইস্কুলত পঢ়া দিনত তাহানি আমি শুনিছিলোঁ আৰু আমি নিজে দেখিলোঁ মানুহক মানুহেনো ছাগলীক পইচা খুৱাইনে সেইজনে মানুহ হঠাৎ মোৰ গাঁৱত পাই গ'লোঁ আজি তেখেতে নিজেই ক'ব পৰিচয়টো বলিয়াঘাটৰ কওকচোন আপোনাৰ নামটো মোৰ নাম হেমকান্ত দাস আচলতে আপুনি আমি হাইস্কুলত পঢ়িছোঁ গোটেইখন ওলাই গৈছে যে তেতিয়া মোবাইল চোবাইল একো নাই প্ৰথম দৰমহা পাই আনিছে ONGCৰ এক মুঠা পইচা আপুনি ছাগলীক খুৱাইছে হয়নে ছাগলীক খুওৱা পইচা খুওৱা মানুহজন আচৰিত কথা পইচাক পইচা বুলি ভাবেও নাভাবেও নহয় জীৱন আপুনি পুৰা উপভোগ কৰিছে সেই কাছৰ কটা দিনবিলাক আপোনাৰ দেউতা আছিল বোধহয় সোমাই আছে সোমাই আছে সেই খাতিকে মই মটৰচাইকেল ৰাখি আপোনাক বা মই আপুনি বুলি গম নাপাওঁ যি নহওক ভাল লাগিছে কথাটো এনেকুৱা যে অসমত বিশেষকৈ হয় চহৰে নগৰে বা হেৰিত পইচা ওলায় হেৰি গুৱাহাটীৰ নলা নৰ্দমাত পইচা ওলায় কিন্তু আমি তাহানি হাইস্কুলত পঢ়ি থকা দিনতে ছাগলীক পইচা খুওৱা মানুহ সেইজন মানুহ অসমৰ ৰাইজলৈ মই জনাইছোঁ সকলোকে যে ছাগলীক পইচা খুওৱা মানুহজন পইচাকো পইচা বুলি নাভাবিছিল এই মানুহজনৰ হাঁহি দেখিছে গতিকে মানুহৰ মানৱীয়তাক মূল্য দিয়া মানুহ আপুনি হয়নে আৰু মোক দেখি আপুনি ৰৈ গ'ল এই মোৰ ভাল লাগিলে যে মই বহু বছৰৰ পিছত মই আপোনাক লগ পালোঁ তাকে এই ছাগলীক পইচা খোৱা মানুহজন ভালকে চাই লওক দেই তেখেতৰ বয়সো হ'ল যি নহওক এতিয়া আৰু ছাগলীক পইচা নোখোৱাই চাগে একদম ভাল ধন্যবাদ সকলোলৈ শ্ৰদ্ধা জনাইছোঁ দেই সকলো ধন্যবাদ